নমস্কাৰ প্ৰাথমিক তথ্য ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ। অসম চৰকাৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয় অসম কাহিলিপাৰা গুৱাহাটীৰ পৰা আহিছে এখন গুৰুত্বপূৰ্ণ নোটিছ। তাৰিখ 3/8/2022 কি দিয়া আছে এবাৰ চাই লওঁ। ইয়াতে দিয়া আছে যেন জিলা প্ৰাথমিক শিক্ষা বিষয়া সকলো বিষয় হৈছে প্ৰাৰ্থনা সভাত পৰিৱেশন সন্দৰ্ভত কি কোৱা হৈছে যে মহাশয় উপৰোক্ত বিষয় সন্দৰ্ভত আপোনাক জনাও যে ৰাজ্য চৰকাৰে এই বছৰ বিশেষভাৱে আয়োজন কৰা স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে প্ৰাথমিক শিক্ষা সঞ্চালকালয়েও এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে। উক্ত কাৰ্যসূচী অংশ হিচাপে অহা 15 আগষ্ট পৰ্যন্ত প্ৰতিখন নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত প্ৰাৰ্থনা সভাত আমাৰ জাতীয় পতাকা কবিতাটো আবৃত্তি কৰাৰ লগতে সংলগ্ন চমু টোকাটি পাঠ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। ইয়াতে কবিতা আৰু চমু টোকা সংলগ্ন কৰা হৈছে। আপোনালোকে এখন স্ক্ৰীনশ্বট লৈ ল'ব পাৰে আৰু এখন পঠোৱা হৈছে আপোনালোকৰ আপোনাৰ বিশ্বাসী সুৰঞ্জনা সেনাপতি ACS সঞ্চালক প্ৰাথমিক শিক্ষা। আহক চাই লওঁ যে প্ৰাৰ্থনা সভাত ছাত্ৰ ছাত্ৰীসকলে আবৃত্তি বা পৰিৱেশন কৰিব লগা আমাৰ জাতীয় পতাকা যিখন কবিতাটো আছে এইখন ইয়াতে দি আছে। আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে আৰু প্ৰাৰ্থনা সভাত দৈনিক পাঠ কৰিবৰ কাৰণে ইয়াতে যি পেৰাগ্ৰাফখিনি দিয়া আছে এইখিনি কৰিব লাগিব। আজি ভিডিঅ'টো ইমানখিনি। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। লগ পাম নেক্সট এটা ভিডিঅ'ত।